हेलो गाइस মই ৰিকি আৰু আপোনালোকে চাইছে ইউটিউব চেনেল টেকনিকেল কৰ্নাৰলৈ আপোনাক স্বাগতম। আজি মই আপোনালোকক এটা টেকনলজিৰ ওপৰত ভিডিঅ' দেখাবলৈ ওলাইছোঁ যে এৰোপ্লেন কেনেকৈ টেক অফ কৰে বা কেনেকৈ লেণ্ডিং কৰে সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে দেৰি নকৰি ভিডিঅ'টো চাই থাকক। এতিয়া আপোনালোকে চাওক এই ফ্লাইটখন কেনেকৈ তললৈ নামিব আৰু কেনেকৈ উঠিব আপোনালোকক দেখাই আছোঁ। মই মাথাতে লাগিব। ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক দুটা কথা ক'বলৈ ওলাইছোঁ। প্ৰথম কথাটো হ'ল যে এৰোপ্লেন কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল। এৰোপ্লেন পোনপ্ৰথমে আমেৰিকান দুজন বিজ্ঞানী উলবাৰ ৰাইট আৰু অৰভেল ৰাইটে 1903 চনৰ 17 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ছাকচেছফুল এৰোপ্লেন আৱিষ্কাৰ কৰিছিল। আৰু দ্বিতীয় কথাটো আপোনালোকক ভিডিঅ'টোৰ শেষত কৈছোঁ, আহক ভিডিঅ'টো চাই লওক। আপুনি এনেদৰে বৰ্ডিং পাছ লৈ ভিতৰত সোমাই যাব, চেক ইন কৰিব, লাহে লাহে এনেদৰে আগবাঢ়ি যাব। তাৰপিছত আপুনি এনেদৰে ফটো উঠিব, আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ফটো উঠিব পাৰে। ফ্লাইটৰ ওচৰত গৈ কিনে ফটো উঠিব পাৰে। এনেদৰে আপোনাৰ ইচ্ছামতে ফটো উঠি ল'ব। উঠি পিনে যেতিয়া আপুনি ফ্লাইটৰ ভিতৰত এণ্ট্ৰি কৰিব, এজনৰ ছিট দেখিব। এটা ৰোড 6টাকৈ ছিট থাকে, ABCDEF। আপুনি আপোনাৰ যদি ভাগ্য ভাল আপুনি উইণ্ডো ছিটত বহিব পাৰে। তাৰপিছত আপোনাক বুজাই দিব কেনেদৰে আপুনি ছিট বেল্ট লগাব লাগে। ফ্লাইট টেক অফ হোৱাৰ আগে আপুনি ছিট বেল্ট লগাই ল'ব, এনেদৰে বহি ল'ব। তাৰপিছত আপোনাৰ ফ্লাইটখন এনেদৰে লাহে লাহে ৰানৱে যাবলৈ আৰম্ভ কৰিব। এইটো হ'ল আউটছাইড ভিউ। এতিয়া ফ্লাইটখন তীব্ৰ বেগেৰে ৰানৱেত যাবলৈ আৰম্ভ কৰিছে। এনেদৰে বহুত দূৰ যোৱাৰ পিছত ই টেক অফ কৰিব। এইটো আপোনালোকক দেখাইছোঁ আউটছাইড ভিউ। আপুনি এতিয়া ইনছাইড ভিউ মানে ভিতৰত গৈ কিনে মই ভিতৰৰ পৰাই ভিডিঅ'টো কৰিছিলোঁ। এইটো হৈ ভিতৰৰ পৰাই দেখাইছোঁ আপোনাক কেনেদৰে টেক অফ কৰিব। এতিয়া আৰম্ভ হৈছে। এতিয়া ৰানি মোটামুটি টেক অফ কৰিব আৰু লাহে লাহে হৈছে, স্পীড দিছে, টেক অফ কৰিব। এতিয়া টেক অফ কৰিলে, টেক অফ কৰিলে চাওক এতিয়া ওপৰলৈ এনেকৈ উঠিব, বহুত ওপৰলৈ যাব এনেকৈ চাওক। এতিয়া ওপৰৰ পৰা তলত কেনেকুৱা দেখি আপোনালোকে চাওক। চাওক এতিয়া বহুত ওপৰলৈ গুচি গৈছে ফ্লাইটখন। এনেধৰণে বহুত নদী দেখা পায়। এইটো একচুৱেলি গুৱাহাটী এয়াৰপৰ্টৰ পৰাই টেক অফ কৰিছিল। 3টামান নদী দেখা পায় ওপৰৰ পৰা। কোনটো নদী কি ধৰিব নোৱাৰি, ওপৰৰ পৰাই সৰু সৰু দেখা পায়। ওপৰৰ পৰাই তলৰ ভিউটো একদমেই ভাল লাগে, সেউজীয়া সেউজীয়া দেখা পায় একদম। তাৰপিছত এইটো চাগে ব্ৰহ্মপুত্ৰ ৰিভাৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰ পাৰ কৰাৰ পিছত একদমেই ওপৰত গুচি যায়। তাৰপিছত টাৰ্ণিং লয়, আপুনি যোনটো দেখি যাব। এনেদৰে গৈ গৈ একদম ওপৰত গুচি যায় ফ্লাইটখন। ওপৰত আপুনি দেখা নাপাব, খালি অকল মেঘ আৰু মেঘ, খালি বগা বগা দেখিব। যেনেকুৱা ধৰণৰ মেঘ দেখা পাব ওপৰত, বেলেগ একো নাই। দেখিব আপোনাৰ বৰিং লাগিলে আপুনি গান চান শুনিব পাৰে। এনেদৰে আপুনি বস্তু খাব পাৰে, আপুনি ৱাশ্বৰুম যাব পাৰে। লেণ্ডিং কেনেকৈ কৰিব, এনেদৰে লেণ্ডিং কৰিবৰ আগে এনেদৰে ফ্লাইটখন বহু দূৰৰ পৰাই লেণ্ডিং কৰাৰ আগত তললৈ নামি আহে। তললৈ নামি, এইটো হ'ল আউটছাইড ভিউ দেখাইছোঁ। তললৈ নামি আহি থাকে বহুত দূৰৰ। ইনছাইড ভিউ, ভিতৰৰ পৰাই যেতিয়া নামি বহুত দূৰৰ পৰাই দূৰলৈ ফ্লাইটখন নামি
देवी सज्जनों, हमें ये सूचित करते हुए प्रसन्नता है हम समय से पहले नेताजी सुभाष चंद्र बोस अंतर्राष्ट्रीय हवाई अड्डे के अंतर्देशीय टर्मिनल कोलकाता पहुंच गए हैं। इस समय बाहर का तापमान 32 डिग्री सेल्सियस है। आपकी सुरक्षा के लिए कपड़ा अपने स्थान पर बैठे रहे। मोबाइल फोन का इस्तेमाल आप कर सकते हैं। सामान कक्ष खोलते समय सावधानी बरतें कृपया अपना सारा सामान। আনহাতে দ্বিতীয় কথাটো হ'ল যে হেলিকপ্টাৰ আৰু এৰোপ্লেন দুয়োটাই পৃথক পৃথক বস্তু। এৰোপ্লেন আৰু হেলিকপ্টাৰ একে বস্তু বুলি আপুনি কেতিয়াও নাভাবিব। এৰোপ্লেন আৱিষ্কাৰ হৈছিল 1903 চনৰ 17 ডিচেম্বৰত আৰু আনহাতে হেলিকপ্টাৰ আৱিষ্কাৰ হৈছিল 1939 চনৰ 14 ছেপ্টেম্বৰত। হেলিকপ্টাৰৰ ডিজাইন কৰিছিল আইগৰ চিকোৰ্স্কি নামৰ আমেৰিকাৰ এজন বিজ্ঞানীকে আৰু এইটো সাজি উলিয়াইছিল ভগত চিকোৰ্স্কি নামৰ আন এজন বিজ্ঞানীয়ে। গতিকে দুয়োটাই পৃথক পৃথক বস্তু। এৰোপ্লেন বেলেগ বস্তু আৰু হেলিকপ্টাৰ বেলেগ বস্তু। যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপুনি মোৰ আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। আজিলৈ ইমানতে।